Hello guys, welcome back to my channel. আজি আপোনালোকক ভাবিছো অলপ বেলেগ কিবা এটা দেখুৱাম। সদায়নো কিমান অকল খানা বনাই থাকিম বা কিবা কিবি বনোৱা কিবা কিবি দেখুৱাই থাকিম হয়নে? আজি ভাবিছো আপোনালোকক দেখুৱাম যে আমাৰ অসমীয়া মানুহৰ মানে তাঁতশাল যে তাঁত যে বওঁ সেই তাঁতশালখন কেনেকেনো লগাই আজি দেখুৱাম আপোনালোকক দেই। বিহা কেকানি হৈছিলে মুঠতে চাউলি চাউলি হিচাপ নকৰিলোঁ নহয় বিহা কাৰণ আঠটা আনিবলৈ হ'ব আকৌ সকাল সকাল বিষাই গৈছে মানুহজনী। চাৰিকাৰণে বা 11টামান হওক চাৰিকাৰণে 1 2 3 তাঁতখন লগাই থকাৰ মাজতে চাওকচোন আমাৰ এই জেৰিটোৰ কিমান যে উৎপাত, গোটেই মাটিত শুই লৈ মানে একদম লেতেৰা হৈ গৈছে। ৰ'বচোন এইটো কি বুলি কয় কৈ দিয়কচোন এবাৰ। ৰাজভৰোৱা তাৰপৰা কি কৰিব? ৰাজভৰাই ৰাজ চলাম তুলঠাত মেৰিয়াম তাৰপিছত বৰ তুলিম তাৰপিছত বৰ তুলিব। হালত দাঙি এই আমাৰ মাহীয়া এটা দেই, এই চাওক কিমান ধুনীয়া চুলিখিনি বৰ দীঘল আকৌ, এতিয়া দেখুৱাবলৈ নোৱাৰিছোঁ তেওঁ চুলিখিনি বান্ধি থৈছে নাই। এই আমাৰ ডাকঘৰ বাইদেউ, এই আমাৰ এতিয়া মাহীয়াতে তুলঠাত মেৰিয়াব লৈছে আৰু মায়ে আৰু মই মিলি পূৰা ৰুমালকেইখনৰ জোখটো দিব লাগি গৈছে। এখন লগোৱা প্ৰায় হ'লেই, তো তাতে এতিয়া মাহীয়াতে আৰু মায়ে পূৰা মানে তাঁতখন মেৰিয়াইছে আৰু মোকো দিলে ধৰিবলৈ। মাতি ল'ব লাগিব দেই এইখিনি ধৰিবি আকৌ সেইটো হেৰি খুলি পিনি মই আঁঠু নিদিম আৰু এয়া আমাৰ এইখন তাঁতশাল এনেকৈ লগাই ল'লে। বৰ তুলিব লাগে মানে, কিন্তু বৰ তোলাটো মই দেখাব নোৱাৰিলোঁ, অকণমান বিজি হৈ আছিলোঁ। তো এয়াই চাওক, এইখিনিক বৰ বুলি কয়, এইখিনিত লগালে মায়ে। আৰু এয়া এখন মায়ে বলেই 4খনমান চাগে বলেই। এনেকৈ ধুনীয়াকৈ দেখুৱাই দিছে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই আমাৰ ফুকননি বাইদেৱে পূৰা তাঁত বৈ আছে দেই। আপোনালোকে যদি কিবা লগাব আছে লগাবলৈ দি দিব, তেওঁ বৈ দিব ধুনীয়াকৈ।